ডাঙৰীয়া আহি আছে অসমত মাৰ্চ মাহত এনেকুৱা এইফালে প্ৰথম সপ্তাহৰ ভিতৰত আহিব বুলি আমি শুনি আছো। যদি প্ৰথম সপ্তাহ নহয় ছেকেণ্ড উইকতো আহিব পাৰে। জনক কোকৰাঝাৰ কেলেম্পুৰ যিটো ৰেলৱে ট্ৰেক ৰেলৱে লাইন সেইটো ফাউণ্ডেশ্যন কৰি যাব। তো মোৰ এটাই কিবা যে যেহেতু বহুত বছৰৰ পিছত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে, আমি BTCৰ কাৰণে কিবা একটা ভাল পেকেজ আমাক কাৰণে যাতে দি যায় তাৰ কাৰণে মই অনুৰোধ কৰিম। কি ভাল পেকেজ দিয়ে সেইটো পিছত কথা হ'ব, কিন্তু আমি অনুৰোধ জনাম যে BTC বাকী ৰাইজৰ কাৰণে ভাল এটা পেকেজ দি যাওক বুলি আমি অনুৰোধ কৰিম। ৰাজ্যসভাৰ যিটো নিৰ্বাচন আহি আছে, নিৰ্বাচন আহি আছে, সকলোৱে শুনি আছে। কেতিয়া হ'ব সেইটো আজিলৈকে ডিক্লেয়াৰ হোৱা নাই, কিন্তু আমাৰ BPF দল হিচাপে অহা 25 তাৰিখৰ পৰা এই ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ পৰা ডিষ্ট্ৰিক্ট ৱাইজ আমি মাছ ৰেলী লৈছো। এই মাছ গেডাৰিং প্ৰগ্ৰাম লৈছো দলৰ পৰা। তেতিয়া আমি গম পাম কোনটো সমস্যাত আমি দলে কিমান ষ্ট্ৰং। যেনিবা কচেগাঁও সাব ডিভিজন হিচাপে আমি একবাৰ ৰেলী কৰিব 25 তাৰিখত, ইয়াৰ পিছত পৰ্বতজোৰাত কৰিব, ইয়াৰ পিছত কোকৰাঝাৰ কৰিব, ইয়াৰ পিছত খাজুলগাঁও, বিজনী, এনেকুৱা 10টা জিলা হিচাপে আমি একদিন সময় লৈ পেলাই মাছ গেডাৰিং কৰি ৰেলী কৰিব বিচাৰিছে। তেতিয়াই মই গম পাম যে কোনটো সমষ্টিত BPF জিকিব পৰা অৱস্থাত আছে। এতিয়া মই ক'ব নোৱাৰে যে চব সমষ্টিত আমি জিকিব পাৰে, সেই আজিৰ দিনত মই এইটো ক'ব নোৱাৰো। মুঠতে মই ৰেলী কৰি চাম, তেতিয়া মই গম পাম যে এই সমষ্টিত আমি জিকিব পাৰিম। ৰাজ্যসভাৰ সাংসদৰ বাবে কাক বা ৰাজ্যসভা এই মাৰ্চৰ ভিতৰত 3টা চিট খালী হ'ব বুলি কৈছে। এইটো পাম নাপাম আমি ৰিকুৱেষ্ট কৰি চাম, যাতে আমাকো এটা দিলে ভাল, এই কথাটো মই ৰিকুৱেষ্ট কৰি চাম। স্যাৰ, NDAৰ যিটো ৰাজ্যসভাৰ নিৰ্বাচন, এই নিৰ্বাচনত NDA পাৰ্টি হিচাপে এইটোৱে কৈছে। নাই NDA 101টা পাৰ্টি আছে, অল ইণ্ডিয়া হিচাপ নাই, বহুত NDA পাৰ্টনাৰ। ইয়াৰ ভিতৰত যেনিবা অসমতো আছে NDA বহুত ডাঙৰ টিম হওক, সৰু টিম হওক, গোটেই মিলাই পেলাই বহুত আছে। তো ইয়াৰ ভিতৰত ৰাজ্যসভা MP টো আমি পাম না কোনোবাই পাব, এতিয়া সেইটো লৈ মই চিৰিয়াছ নহয় মুঠতে।